নমস্কাৰ সকলোকে আসাম মানি ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিম মিউচুৱেল ফাণ্ডৰ বিষয়ে। মিউচুৱেল ফাণ্ড কি হয়, ইয়াত কিয় বিনিয়োগ কৰা উচিত আৰু ইয়াত বিনিয়োগ কৰিলে কি কি লাভালাভ হয় এই বিষয়ে আমি চমুকৈ আজি কথা পাতিম। ধৰি লওক আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব বিচাৰে, কিন্তু আপোনাৰ ষ্টক মাৰ্কেটৰ বিষয়ে ইমান নলেজ নাই। কেতিয়া কোনটো ষ্টক কিনিব লাগে, কোনটো বেচিব লাগে সেই বিষয়ে আপোনাৰ ইমান ধ্যান ধাৰণা নাই। এই ক্ষেত্ৰতে কামত আহে মিউচুৱেল ফাণ্ডে। মিউচুৱেল ফাণ্ড হৈছে এনে এটা ব্যৱস্থা যাৰ যোগেদি বহুকেইজন ইনভেষ্টৰ বা বিনিয়োগকাৰীৰ ধন একেলগ কৰি পেলাই এজন ফাণ্ড মেনেজাৰে হয়তো ষ্টক মাৰ্কেটত বা অন্যান্য সিকিউৰিটিজ মাৰ্কেটত লগায়, আৰু যেতিয়া সেইখিনিয়ে ষ্টক মাৰ্কেটত লগাৰ পিছত ৰিটাৰ্ণ আহে সেইখিনি ইনভেষ্টৰজনে পিছত উলিয়াই ল'ব পাৰে। এই ছবিখনৰ যোগেদি আমি গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে অতি সহজভাৱে বুজিব পাৰোঁ। ধৰি লওক 10জন ইনভেষ্টৰ আছে বা বিনিয়োগকাৰী আছে, তেওঁলোকৰ প্ৰত্যেকৰ হাতত 100 টকাকৈ আছে আৰু সেই 100 টকাৰ পৰা 10জনৰ মিলি আমি 1000 টকা হয়। সেই 1000 টকাটো এজন ফাণ্ড মেনেজাৰে লৈ পেলাই সিকিউৰিটিজ মাৰ্কেটত লগায়। সিকিউৰিটিজ মাৰ্কেট বিভিন্ন ধৰণৰ আছে, ষ্টক মাৰ্কেট, বণ্ড মাৰ্কেট সেইখিনি আছে। সেইখিনি 1000 টকাটো লৈ পেলাই তেওঁলোকে লগোৱাৰ পিছত যেতিয়া আহে তেতিয়া ধৰি লওক এবছৰৰ পিছত হয়তো 1200 টকা হ'ল। সেই 1200 টকাটো পিছত ইনভেষ্টৰ যদি মিউচুৱেল ফাণ্ডটো বেছি দিব খোজে তেতিয়া তেওঁ নিজৰ 100 টকাৰ ঠাইত 120 টকা পাব। এইটো হৈছে মিউচুৱেল ফাণ্ডৰ অতি সহজ প্ৰক্ৰিয়াটো। ইয়াত কথা আহে এই ফাণ্ড মেনেজাৰজনৰ সা সুবিধা ইয়াত ফাণ্ড মেনেজাৰৰ লাভালাভ কি হয়। ইনভেষ্টৰে যেতিয়া 100 টকা এটা লগায় তেতিয়া ফাণ্ড মেনেজাৰে কিবা এটা কমিশ্যন তাৰ পৰা কাটি লয়। ধৰি লওক আপুনি 100 টকা এটা লগাইছে, তাৰ পৰা 1% লগালে 1% লগাই 99 কাটি পেলাই 99 টকাহে তেওঁলোকে সিকিউৰিটিজ মাৰ্কেটত লগায়। ইয়াত এইটোৱে হৈছে ফাণ্ড মেনেজাৰজনৰ লাভালাভ। এতিয়া আহোঁ মিউচুৱেল ফাণ্ডত লগালে বিনিয়োগকাৰীৰ কি কি সুবিধা হয়। শ্বেয়াৰ মাৰ্কেটত প্ৰথম সুবিধা হৈছে এইটো এটা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ আটাইতকৈ সহজ উপায়। কাৰণ আপুনি হয়তো ইমান নলেজ নাই, আপোনাৰ সময়ো নাই কি ৰিচাৰ্চ কৰিব পাৰে কোনটো ষ্টক কেতিয়া বেচিব, কোনটো কিনিব, আৰু হয়তো এনেকুৱাও হ'ব পাৰে আপোনাৰ হাতত বহুত পইচা নাই কি আপুনি ষ্টক মাৰ্কেটত একেলগে ইনভেষ্ট কৰে। চ' এইটোৱে হৈছে অতি সহজ উপায় যাৰ যোগেদি আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে। দ্বিতীয়টো লাভালাভ হৈছে হায়াৰ ৰিটাৰ্ণ বা উচ্চতৰ ৰিটাৰ্ণছ। বৰ্তমান ছেভিংছ একাউণ্টত যদি আপুনি বেংকৰ ছেভিংছ একাউণ্টত পইচা থয় আপুনি তাত 2 বা 3% বছৰ ৰিটাৰ্ণ পায়, আৰু ফিক্সড ডিপজিটত তাৰ ৰিটাৰ্ণ হৈছে 4 বা 5%। কিন্তু ষ্টক মাৰ্কেট বা ষ্টক মাৰ্কেটত যোৱা 10 বছৰ ধৰি যদি আমি ৰিটাৰ্ণ চাওঁ তাত মিনিমাম 12% এভাৰেজ ৰিটাৰ্ণ আহিছে। আৰু এইটো মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হয়। যদি আমি কোনোবা ডাঙৰ মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ যোৱা 10 বছৰ চাওঁ তেতিয়া অন এন এভাৰেজ 12% ৰিটাৰ্ণ আহিব। তো তাৰ পৰা আমি লক্ষ্য কৰিব পাৰোঁ যে ছেভিংছ একাউণ্টত থ'লে 2 বা 3%, ফিক্সড ডিপজিটত থ'লে 4 বা 5%, আৰু কিন্তু মিউচুৱেল ফাণ্ডৰ যোগেদি যদি আমি ষ্টক মাৰ্কেটত লগাওঁ তেতিয়া 12% ৰিটাৰ্ণ আহে। 12 পৰা ডিপেণ্ড কৰি পেলাই কোনটো মিউচুৱেল ফাণ্ডত লগাইছে তাৰ পৰা আমি ৰিটাৰ্ণটো ভেৰি কৰে, কিন্তু হ'লেও আমি ধৰিব পাৰোঁ যে 10 বা 12% আমি তাৰ পৰা এক্সপেক্ট কৰিব পাৰোঁ। এইটো হৈছে দ্বিতীয় সুবিধা। আৰু তৃতীয়টো হৈছে এইটো পেছাদাৰী বা প্ৰফেশ্যনেল মেনেজমেণ্ট। আৰু আমি যোনটো ইয়াত কথা পাতিছিলোঁ যে যোনে ফাণ্ড মেনেজাৰ হয় তেওঁলোক অতি নলেজেবল পাৰ্চন হয়, তেওঁলোকৰ ফাইনেন্স মাৰ্কেটৰ বিষয়ে অতি গভীৰ জ্ঞান থাকে, তেওঁলোকে এই ক্ষেত্ৰতে বহুত বছৰ ধৰি কাম কৰে। চ' তেওঁলোকৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ বিষয়ে অন্যান্য মাৰ্কেটৰ বিষয়ে ভাল জ্ঞান থাকে। চ' আপোনালোকে তেওঁলোকৰ ফাণ্ড মেনেজাৰ কেইজনৰ ওপৰত ডিপেণ্ড কৰিব পাৰে। এইটো হৈছে তৃতীয়টো সুবিধা। চ' এইকেইটা হৈছে চমুকে মিউচুৱেল ফাণ্ড আৰু তাৰ লাভালাভবোৰ কি হয় তাৰ বিষয়ে আমি ভৱিষ্যতে মিউচুৱেল ফাণ্ড বিভিন্ন ধৰণৰ আছে। কোনোবা এটা মিউচুৱেল ফাণ্ডে এনেকুৱা হ'ব পাৰে যোনে ষ্টক মাৰ্কেটত লগায়, কোনোবা হৈছে বণ্ড মাৰ্কেটত লগায়। চ' ডিপেণ্ড কৰি কোনটো মাৰ্কেটত লগাইছে তাৰ ৰিটাৰ্ণসমূহ বেলেগ বেলেগ হ'ব পাৰে। চ' এই বিষয়ে আমি ভৱিষ্যতলৈ আৰু অতি ডিটেইলছত কথা পাতিম। কোনটো ষ্টক মাৰ্কেট লাৰ্জ কেপ
মিউচুৱেল ফাণ্ড কি হয় আৰু অন্যান্য মিউচুৱেল ফাণ্ড বিষয় কি কি আছে তাৰ ৰিটাৰ্ণসমূহ কেনেকুৱা তাৰ ৰিস্ক কেনেকুৱা তাত কি আমি কেনেকৈ মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰিব পাৰোঁ এই বিষয়ে আমি ভৱিষ্যতলৈ আকৌ কথা পাতিম ধন্যবাদ সকলোকে